Hello guys, so এতিয়া আছো আমি নাজিৰাৰ এলডৰাডো ৰেষ্টুৰেণ্টত বলক ভিতৰলৈ যাওঁ ভিতৰখন দেখাম লগতে আমিনো কি খাওঁ তাকে দেখাওঁ বলক এনেকৈ দৰ্জাখন ঠেলা মাৰি ভিতৰলৈ ধুনীয়াকৈ সোমাই আহিব সোমাই আহি দেখাব এটা বুক চেল্ফ ঘৰ যদি কিতাপ পঢ়াৰ অভ্যাস নাই ইয়াত পঢ়িব পাৰে আৰু ফটো মাৰিব পৰা এটা কৰ্ণাৰ আৰু ৰঙা নীলা হৈ থকা কিছুমান লাইট আৰু এইপিনে কিছুমান ভোকাটোৰ মানুহ যিয়ে নেকি অৰ্ডাৰ কৰি খাবৰ কাৰণে ৰখি আছে আৰু এইপিনে নিজকে প্ৰথমত থপৰাটো উঠাই লৈ পেলাই বাকী লগত অহা মানুহখিনিক কিবা কিবি ভাজ এটা দিবলৈ ক'ব আৰু পৰিচয় কৰাই দিব ধুনীয়াকৈ এনেধৰণে মোৰ নিচিনা তাৰপাছত এইপিনে কটা কটা গোটা গোটা লাগি মোলো কিনো হৈছে বুলি আৰম্ভ লগতে বুজি পালোঁ লিপিষ্টিক এটা বোলে কিনি আনিছিলে ভাগি থাকিলে অ' হৰি ওৰা এতিয়াহে আমাৰ নিচিনা প্ৰাণীবোৰ ক'ৰবালৈ গ'লে ফটো কিছুমান ক্লিক নকৰি আহিব পাৰে যদি গতিকে বিভিন্ন ধৰণৰ ভাজ কেইটামান দি ফটো কেইখন ক্লিক কৰিলোঁ তাৰ ইমান দুখ হৈছে আমাৰ মেডামসকলৰ গতিকে সন্মুখত যি পাইছে মেয়নিজ নেমু যি পাইছে তাকে খাবলৈ ধৰিছে গতিকে হোটেলৰ অনাৰে ভাবিলে সিহঁতক দি দিয়া যাওক নহ'লে জিটি খাই শেষ কৰি দিব গতিকে আহি পেলাই দিলেহি আমাক খাবৰ কাৰণে আৰু এতিয়া ধুনীয়াকৈ আমি বহি পেলাই একেলগে সকলোৱে আৰু সোপাই সোপাই খাব ধৰিছোঁ ইধৰ কিয় হৈ ৰা হে ৱৰ্ল্ড ৱাৰ ৩ নম্বৰখন চলি আছে নহয় এইপিনে চিকেন থকা ভাগ কৰিব পৰা নাছিলে গতিকে আৰু ভাগ কৰোঁতে অলপ আৰু হৈ যায় আৰু কেনেকুৱা লাগিছে তো খাই বৈ হৈ গ'ল এতিয়া দিওঁ বাই বাই